এইবাৰ মুখ্যমন্ত্ৰী হ'ব গৌৰৱ গগৈ। গৌৰৱ মুখ্যমন্ত্ৰী হ'ব, গৌৰৱ মুখ্যমন্ত্ৰী হ'ব। বিৰোধী ঐক্য মঞ্চই গঠন কৰিব চৰকাৰ। আমি চৰকাৰ গঠন কৰিম, আমি চৰকাৰ গঠন কৰিম। 4 মে'লৈ ধৈৰ্য ধৰিবলৈ আহ্বান ৰাইজক। আপোনালোকে মাত্ৰ 4 তাৰিখলৈকে অকণমান সময় ধৈৰ্য ধৰক। আপোনালোকে মাত্ৰ 4 তাৰিখলৈকে অকণমান সময় ধৈৰ্য ধৰক। 70ৰ পৰা 90খন আসন লাভ কৰাৰ দাবী অখিল গগৈৰ। চৰকাৰ হ'ব, 70ৰ পৰা 90খন আসন আমি পোৱাৰ সম্ভাৱনা আছে। চৰকাৰ হ'ব, 70ৰ পৰা 90খন আসন আমি পোৱাৰ সম্ভাৱনা আছে। 2026ৰ বিধানসভা নিৰ্বাচনৰ ফলাফলক লৈ ৰাজ্যৰ ৰাজনীতিত এতিয়া উত্তেজনাৰ বতাহ। এই পৰিস্থিতিত এক গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াইছে ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে। দেওবাৰে খানাপাৰাস্থিত গ্ৰীণউড ৰিজৰ্টত অনুষ্ঠিত বিৰোধী ঐক্য মঞ্চৰ পৰ্যালোচনা সভাৰ অন্তত সংবাদ মাধ্যমৰ সন্মুখত অখিল গগৈয়ে স্পষ্টকৈ কয়, এইবাৰ ৰাজ্যত বিজেপি চৰকাৰ নাহে। তেওঁৰ দাবী, এইবাৰ চৰকাৰ গঠন কৰিব বিৰোধী ঐক্য মঞ্চই আৰু মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব ল'ব গৌৰৱ গগৈয়ে। ইয়াৰ লগতে অখিল গগৈয়ে কয়, এইবাৰ বিৰোধী ঐক্য মঞ্চই 70ৰ পৰা 90খন আসন লাভ কৰাৰ সম্পূৰ্ণ সম্ভাৱনা আছে। যিকেইখন আসনত পৰাজয়ৰ আশংকা কৰা হৈছিল তাতো ভাল ফলাফল দেখা যাব বুলি আত্মবিশ্বাস প্ৰকাশ কৰে অখিল গগৈয়ে। লগতে ৰাজ্যবাসীক উদ্দেশ্য কৰি অখিল গগৈয়ে আহ্বান জনায়, 4 মে'লৈ ধৈৰ্য ধৰক, সকলো স্পষ্ট হৈ পৰিব। এতিয়া প্ৰশ্ন, অখিল গগৈৰ এই দাবী বাস্তৱত পৰিণত হ'বনে নাই? 4 মে'ৰ ফলাফলেহে দিব ইয়াৰ সঠিক উত্তৰ। এতিয়া মাথো ৰাজ্যজুৰি কেৱল অপেক্ষা, উত্তেজনা আৰু আৰম্ভ ৰাজনৈতিক হিচাপ নিকাচ। আমি চৰকাৰ গঠন কৰিম আৰু আমাৰ গৌৰৱ মুখ্যমন্ত্ৰী হ'ব। আপোনালোকে মাত্ৰ 4 তাৰিখলৈকে অকণমান সময় ধৈৰ্য ধৰক। চৰকাৰ হ'ব, 70ৰ পৰা 90খন আসন আমি পোৱাৰ সম্ভাৱনা আছে। 70ৰ পৰা 90খন, য'ত একেবাৰে হাৰিম বুলি ভাবিছিলোঁ সেইবিলাকতো ভাল ৰিজাল্ট আহিছে আজি পৰ্যালোচনা কৰোঁতে। গতিকে একদম চৰকাৰ হ'ব, ধৈৰ্য ধৰক, গৌৰৱ মুখ্যমন্ত্ৰী হ'ব। বিশেষ প্ৰতিবেদন, নিউজ ডেস্ক ৰিপৰ্ট। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।